बहुत भक्ति থাকুতে কিয় আমি ন্যায়ের প্রাপ্তির পরা বঞ্চিত হব লাগা হইছে। কৌরবে আমাক যে শাস্তি প্রদান করিছে তার প্রতি শুধু লোভ লই না পালে অর্জুনের বাহুবল ওর চলে যাব। অমান্য কৰা হেতু মহাপাপ বুলি হে ইমান দুখ কষ্ট সহ্য কৰি আছো দাদা। সরি তোমালোকে তাকাই কৰিছা তেন্তে কিয় বাৰে বাৰে দাদাৰ সন্মুখত কত বাক্য কৰিছা উচ্চাৰণ কিয় দিছা মনত কষ্ট? কষ্ট কষ্ট তো মোরে একোৱেই হোৱা নাই ভাইহঁত। মাথো তোমালোকৰ কষ্ট দেখিহে মনত মোরে লাগিছে বিষাদে। অন্তৰত দিছে দাবানলে জ্বলিছে অহৰ্নিশে। এই মুহূৰ্ততে যেন গৈ দুৰ্যোধনৰ পৰা নিজৰ প্ৰাপ্য অৰিমাদাই ভাইহঁত তোমালোকৰ সহযোগতে সেয়াও সম্পূৰ্ণ হৈ উঠিব। কিন্তু ভাইহঁত সত্যভ্ৰষ্টৰ কলংক গুচাম কেনেকৈ? সেয়ে আমি সকলোৱে ধৈৰ্যৰে বিপদৰ সন্মুখীন হ'ব লাগিব। ভীমাৰ্জুন তোমালোকে যোৱা অৰণ্যৰ পৰা ফল মূল সংগ্ৰহ কৰাগৈ।
নকুল আৰু সহদেৱ দাদা আমিও যাওঁ খন্তেককে বিশ্ৰামৰ হেতু বলো জগন্নাথ